গুড মৰ্ণিং খৰন্দী। ছাৰ তই আজি মোক কি শিকাবি? আজি মই ইংলিছ শিকাম। হ'ব দে, আজি মই ইংলিছ শিকিম। মই তোক প্ৰশ্ন সুধিম, তই খালি উত্তৰ দিবি। তাহলে মই উত্তৰ দিম। য়েছ, তই খালি উত্তৰ দিবি। হ'ব দে, তই শাহুৰ নিচিনা পেক পেক কৰিব নালাগে, মই উত্তৰ দিম। কি ক'লি তই? নহয় দে। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ ইয়ৰ নেম? এইটা প্ৰশ্ন? এইটাই আগত কত ক, পাৰে না নৰে তাৰে কি লেভেল চাবি। উত্তৰটা হ'ল মোৰ নাম খৰন্তী। ইংলিছত ক গাধা, ইংলিছত ক। কি হ'ল তোৰ, নকোৱা কিয়? ৰয়ে ভাবি আছোং। ভাবিয়া থাকিলে নহ'ব, ক'বা লাগব। উত্তৰটা হ'ল মোৰ নাম খৰন্তী। বান্দৰ চোৱা, অসমীয়া না ক'লো, অসমীয়াত নহয় ইংলিছত ক। নকওঁ মই ইংলিছত। কিয়? আমি হ'ল খাটি অসমীয়া, কিয় ক'ম ইংলিছত? অসমীয়াত কৈছো না। হ'ব দে, তই ইংলিছ শিকা হ'ল। তাহলে ইংলিছ নিশিকা আৰু? নিশিকাং আৰু। এইবাৰ শিকাম গণিত। 1 নম্বৰ প্ৰশ্ন। ধৰা হ'ল এটা পাচিত 12টা আম আছে, তাৰে 3টা পচিলে মুঠ কেইটা থাকিব? কি হ'ল, উত্তৰটা সোনকালে কবিহে। ভাবিয়া আছোং। দে ভাবিয়া থাক তই। 12টা থাকিব ছাৰ। মূৰ্খ চোৱা, কি হ'ল ছাৰ? কেনেকে থাকিব 12টা? 12টা আমৰ মাজত 3টা পচিলে 12টা থাকিব ছাৰ। কেনেকে 12টা থাকিব, কচোন মোক। পচা আমটা কি আম নহয়, কাঠৰ নেকি? কথা এটা হয়তো। গণিত পঢ়োৱা হ'ব দে। এইবাৰ কি পঢ়িম দে ছাৰ? এইবাৰ মই তোক প্ৰশ্ন ধৰিম, তই উত্তৰ দিবি। ধৰ প্ৰশ্ন, খৰন্তী ইজ বেক। ধৰিয়া আছোং। কি ধৰবি দে ছাৰ? প্ৰশ্ন ধৰিম গাধা, প্ৰশ্ন। মই ভুলিয়া গৈছিলো। বান্দৰ চোৱা, ক তই জীৱনত কি কৰিবি? মোৰ জীৱনত এটাই কাম কৰিম। কি কাম কৰিবি ক? মোৰ জীৱনত চম্পাৱতীক বিয়া পাতিম। পাগল চোৱা, তই জীৱনত চম্পাৱতীক বিয়া পাতিবি? তুই কি জানিবি ছাৰ? তাহলে তই কি মোৰ কৰি বেছি জানা নেকি? জানো তো মই বেছি। এইবাৰ মেট্ৰিক পাছ কৰিছো আৰু 2 বছৰ পিছত হাই ছেকেণ্ডাৰী পাছ কৰিম, তাৰ পিছত মই চম্পাৱতীক বিয়া পাতিম। এইটাই হ'ল মোৰ জীৱনৰ লক্ষ্য। বান্দৰ চোৱা, তোৰ বিয়া পাতা জীৱনৰ লক্ষ্য? চম্পাৱতীক বিয়া পাতা মোৰ জীৱনৰ লক্ষ্য। চম্পাৱতী ভগৱানৰ ওচৰত পূজা কৰাৰ কাৰণে মামাই পৰীক্ষা নেদা কৰি পাছ কৰাই দিছে। তাৰ কাৰণে মই মামাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। মামা জিন্দাবাদ, মামা জিন্দাবাদ, মামা জিন্দাবাদ। হ'ব দে, তোৰ আজি পঢ়া হ'ল।